এটা ডাঙৰ মস্তিষ্কৰ সৈতে দুখন ভৰিৰ ওপৰত থিয় হৈ থকা আমি ধৰিত্ৰীৰ সকলোতকৈ জটিল প্ৰাণী। কোটি কোটি বছৰৰ ক্ৰমবিকাশৰ দ্বাৰা আজিৰ অৱস্থাৰ মানৱ যিয়ে পৃথিৱী নিজৰ হিচাপত গঢ়ি তোলাত ব্যস্ত। সময়ৰ ওলোটা ফালে গ'লে আমি দেখা পাম সেই কাহিনী যে কেনেকৈ আমি আজি ইয়াত 400 কোটি বছৰীয়া ক্ৰমবিকাশ, পৰিৱৰ্তন, প্ৰাকৃতিক দুৰ্যোগ, হিংস্ৰজন্তুৰ প্ৰহাৰৰ পৰা আদি কৰি এটা নিগনিৰ নিচিনা প্ৰাণীৰ পৰা সৰীসৃপ প্ৰাণীলৈ আমি প্ৰতিটো পৰিৱৰ্তনৰ পৰা শিক্ষা লৈছোঁ। মাটিৰ পৰা পানীলৈ প্ৰতিটো স্তৰতে আমি জীৱন সংগ্ৰাম যুঁজত জয়ী হৈছোঁ। এই চিৰিজটোত আমি বিগ বেঙৰ পৰা আৰম্ভ কৰি মানুহৰ বৰ্তমান অৱস্থালৈ এক আচৰিত সম্ভাৱ্য কাহিনী জানিবলৈ আহিছোঁ। কেনেকৈ মানুহৰ জন্ম হ'ল, কেনেকৈ আমি ষ্টোন এজৰ পৰা ষ্টিম ইঞ্জিন গৈ পালোঁ, কেনেকৈ চহৰ নগৰ সভ্যতা গঢ়ি উঠিল। সকলো বস্তু এটা বান্ধোনত বান্ধ খাই এই প্ৰৱাহ আপোনালৈ বিয়পি আছে। ইতিহাসক এই সকলো কৰিবলৈ 1370 কোটি বছৰ লাগিছিল, কিন্তু আমি মাত্ৰ এঘণ্টামানৰ ভিতৰতে ইয়াৰ বিষয়ে বুজি উঠিম। বলক আমি তেনেহ'লে আৰু পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। তেৰশ 70 কোটি বছৰ আগত এইটোৱেই আছিল আমাৰ অনন্ত ব্ৰহ্মাণ্ড। আহিব লগা দিনত যি ঘটনা হ'ব, যি বস্তুৰ অস্তিত্ব দেখিব, সেই সকলোবোৰৰ আৰম্ভণি ইয়াৰ পৰাই। শক্তিৰ এটা পৰমাণুতকৈও সৰু বিন্দু, যাৰ বিস্ফোৰণৰ কাৰণ আমি জানিব নোৱাৰিলোঁ, যদিও সেই বিন্দুটো 1 ছেকেণ্ডৰ কোটি ভাগতকৈও সৰু সময়ৰ ভিতৰত বিস্ফোৰণ হৈ গ'ল। যিটো বস্তু পৰমাণুতকৈও সৰু আছিল, সেইটো তৎক্ষণাত তৰামণ্ডলতকৈও ডাঙৰ হৈ পৰিল। আপুনি দেখি থকা এই সকলোবোৰ শক্তি, আৰু আগলৈ যিবোৰ বস্তুৰ বিষয়ে আলোচনা কৰিম সেই সকলো ইয়াৰ দ্বাৰাই তৈয়াৰ হ'ব। ছেকেণ্ডতকৈও সৰু সময়ৰ ভিতৰত এই বিন্দুটোৱে ইমান শক্তি উৎপন্ন কৰিলে যে সেইবোৰৰ ৰূপান্তৰ আজিও বিয়পি গৈ আছে, যাৰ দ্বাৰাই প্ৰতিটো তৰাই পোহৰ বিলাই আছে। প্ৰতিটো জীৱৰ গাত থকা ক্ষমতা, আমাৰ চকুত ভাহি থকা বিভিন্ন বস্তুৰ গঠনৰ বাবে ব্যৱহাৰ হোৱা শক্তি, আপুনি গাড়ী চলাবলৈ ব্যৱহাৰ কৰা পেট্ৰল, সকলোবোৰ শক্তি সেই সময়ৰে, যি সময়ত ব্ৰহ্মাণ্ড অস্তিত্বলৈ আহিছিল। আমি ব্ৰহ্মাণ্ডৰ ঘটনাৰ বৃত্তান্ত জানিবলৈ আৰম্ভ কৰাৰ মাত্ৰ কেইমিনিটমানহে হৈছে, কিন্তু ইমানখিনি সময়ত 3,80,000 বছৰ পাৰ হৈ গ'ল। এতিয়া আমি চাম আমাৰ আচল পূৰ্বপুৰুষ, প্ৰথম পৰমাণু। ই হ'ল হাইড্ৰজেন। ব্ৰহ্মাণ্ডই ইয়াৰ দ্বাৰাই প্ৰতিটো বস্তু গঢ়ি তুলিব। যদি আমি মানৱ ইতিহাসৰ ফালে চাওঁ, তেনেহ'লে দেখা যায় যে য'ত বেছি শক্তি আৰু তত্ত্ব একলগ হয়, তাত প্ৰথমে বিপ্লৱ আৰম্ভ হয়। ঠিক তেনেদৰে বিস্ফোৰণৰ পাছত যি ঠাইত পদাৰ্থৰ ঘনত্ব বেছি হ'ল, সেই ঠাইত এটা বলে তাৰ যাদু দেখাবলৈ আৰম্ভ কৰিলে। সেইটো হ'ল ফ'ৰ্চ অফ গ্ৰেভিটি, মাধ্যাকৰ্ষণ বল, যিটো গছৰ পৰা সৰা আপেল মাটিলৈ টানি অনা বলৰ লগত একে, যাৰ প্ৰভাৱত হাইড্ৰজেন অণুবোৰ লগ হৈ কিছুমান জটিল প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ ধৰিলে। বিগ বেঙৰ 30 কোটি বছৰ পাছত গেছৰ ডাৱৰবোৰ মাধ্যাকৰ্ষণ বলে নিৰন্তৰ সংকোচন কৰি গৈ থাকিল, যাৰ বাবে সেই গেছবোৰৰ কেন্দ্ৰৰ তাপ আৰু চাপ যথেষ্ট বাঢ়ি গৈ থাকিল। আৰু যেতিয়া তাপমান 1 কোটি ডিগ্ৰী চেণ্টিগ্ৰেড পালে, তেতিয়া হাইড্ৰজেনৰ অণু ইটো সিটোৰ লগত খুব জোৰেৰে খুন্দাখুন্দি লাগিবলৈ আৰম্ভ কৰিলে, যাৰ দ্বাৰা এটা নতুন তত্ত্ব হিলিয়াম গঠন হ'ল। আৰু এই প্ৰক্ৰিয়াৰ দ্বাৰাই শক্তিৰ তীব্ৰ বিকিৰণেৰে উৎপন্ন হ'ল এটা তৰা। এই তৰাবোৰে সম্পূৰ্ণ ব্ৰহ্মাণ্ড পোহৰাই তুলিলে।
আজিৰ দৰে আৰম্ভণিৰ ব্ৰহ্মাণ্ডতো তাত কোটি কোটি তৰা আছিল, কিন্তু তাত এটা বস্তু দেখা নগৈছিল, গ্ৰহ। গ্ৰহ বনাবলৈ ব্ৰহ্মাণ্ডই আৰু এটা স্তৰ আগুৱাই যাব লাগিব। তৰাৰ সৃষ্টি ব্ৰহ্মাণ্ডৰ এক বিশেষ ক্ৰান্তি। কিন্তু ইয়াতকৈও সাংঘাতিক ঘটনা এটা হৈ আছিল তৰাটোৰ ভিতৰ ফালে। তৰাবিলাক আচলতে একোটা কাৰখানাৰ নিচিনা, যিয়ে হাইড্ৰজেনৰ পৰা হিলিয়াম, হিলিয়ামৰ পৰা লিথিয়াম এনেদৰে 25টা বেলেগ বেলেগ ধৰণৰ পদাৰ্থ তৈয়াৰ কৰাত লাগিছিল, যিবোৰ আমাৰ বৰ্তমান বহুত দৰকাৰী মৌল, য'ত কাৰ্বন, অক্সিজেন, নাইট্ৰজেন আৰু আইৰনো সোমাই আছে, যিবোৰ আমাৰ বৰ্তমান বনোৱা দলং, অট্টালিকা, স্মৃতিসৌধ আদিৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা ধাতুৰ লগত একে। মানে 1200 কোটি বছৰ আগতেই তৰাবিলাকে সেই তত্ত্ববোৰ বনাইছিল, যাৰ দ্বাৰা আজিৰ মানৱ সমাজে বৃহৎ অট্টালিকা, বিশাল দলং, ধুনীয়া স্মাৰক আদিৰ পৰা আৰম্ভ কৰি আইৰণ এজলৈ উন্নীতকৰণ কৰিছে। ষ্টেচু অফ লিবাৰ্টিৰ ফ্ৰেমটো লোহাৰে তৈয়াৰী, কিন্তু ইয়াৰ স্কিন যি পদাৰ্থৰে তৈয়াৰী সেইবোৰ ইমান ভাৰী যে প্ৰথম জেনেৰেশ্যনৰ তৰাবোৰে ইয়াক বনাব নোৱাৰে। লেডি লিবাৰ্টিৰ স্কিন বনোৱাৰ বাবেই হওক, বা বিয়াৰ আঙঠিৰ বাবে সোণ, অথবা নিউক্লিয়াৰ ৰিয়েক্টৰৰ বাবে ইউৰেনিয়াম, কিছুমান তত্ত্ব এনেকুৱা হয় যে তাক বেলেগ ধৰণে বনাব লাগে। প্ৰথম তৰাবোৰৰ সেই তত্ত্ববোৰ বনাবলৈ পৰ্যাপ্ত পৰিমাণৰ শক্তি নাছিল, আৰু যেতিয়া প্ৰাৰম্ভিক ব্ৰহ্মাণ্ডৰ তৰাসমূহৰ ইন্ধন শেষ হৈ আহিল, তেতিয়া ই বিস্ফোৰণ হৈ ইয়াৰ অৱশেষ চাৰিওফালে বিয়পাই পেলালে। এই বিস্ফোৰণবোৰক কোৱা হয় ছুপাৰনোভা, আৰু এইবোৰ বিগ বেঙৰ পিছত হোৱা সকলোতকৈ ডাঙৰ বিস্ফোৰণ। বিয়পাই দিয়া অৱশেষবোৰ লগ হৈ আকৌ নতুন তৰাৰ জন্ম হ'ল, আকৌ বিস্ফোৰণৰ দ্বাৰা শেষ হৈ গ'ল। কিন্তু এই বিস্ফোৰণবোৰৰ এটা ধনাত্মক দিশ আছিল যে প্ৰতিটো পৰৱৰ্তী জেনেৰেশ্যনৰ তৰাবোৰত আগৰবোৰতকৈ বেছি ভাৰী মৌল প্ৰস্তুত হৈ গৈ আছিল। বিস্ফোৰণৰ ফলত সেই তৰাবোৰটো শেষ হৈ গ'ল, কিন্তু ইয়াৰ পৰা তৈয়াৰ হোৱা ইউৰেনিয়াম, সোণ, তাম ইত্যাদি দৰকাৰী পদাৰ্থ ব্ৰহ্মাণ্ডত বিয়পি পৰিল, যাৰ দ্বাৰা তৈয়াৰ হ'ল এই বিভিন্ন পদাৰ্থৰ মিশ্ৰিত ডাৱৰ। এষ্ট্ৰনমাৰসকলে এই ডাৱৰবোৰক মলিকুলাৰ ক্লাউড বুলি কয়। হাবল স্পেচ টেলিস্কোপৰ দ্বাৰা গ্ৰহণ কৰা এইবিলাক কিছুমান মলিকুলাৰ ক্লাউডৰ ফটো, যাৰ পৰা এসময়ত আমাৰ পৃথিৱীও জন্ম হৈছিল। আৰু এদিন এইবিলাকে গৈ জীৱন গঠনৰ বীজ হৈ পৰিব। কিন্তু যাত্ৰা এতিয়া আৰম্ভহে হৈছে। জীৱ সৃষ্টি হোৱাৰ আগত ব্ৰহ্মাণ্ডক আমাৰ বাবে এটা ঘৰ বনাব লাগিব, যাৰ বাবে দৰকাৰ হ'ব এটা মলিকুলাৰ ক্লাউড, য'ত সকলো পদাৰ্থ থাকিব। আৰু তেনেকুৱা এটা ডাৱৰৰ পৰাই আজিৰ পৰা প্ৰায় 460 কোটি বছৰ আগত এটা নতুন তৰাৰ জন্ম হয়। এইটো হৈছে আমাৰ সূৰ্য। ই ইমান ডাঙৰ যে আমাৰ সৌৰজগতৰ 99.9% গেছ আৰু ধূলি নিজৰ মাজত সোমাই ল'লে। ইয়াৰ পাছতো মাধ্যাকৰ্ষণৰ বাবে বহুত পদাৰ্থ বাকী ৰ'ল, যাৰ দ্বাৰা বেলেগ বেলেগ বস্তু বনাব পাৰে, যেনেদৰে গ্ৰহ। এই তৰাটোৰ তৃতীয় গ্ৰহটোৱে হ'ব আমাৰ 450 কোটি বছৰ আগত যেতিয়া আমাৰ পৃথিৱীৰ জন্ম হৈছিল, তেতিয়ালৈকে 3 ভাগৰ 2 ভাগ অংশ ইতিহাস শেষ হৈ গ'ল। যদি আপোনালোকে সৌৰজগতৰ সৃষ্টিৰ বৃত্তান্ত চাব বিচাৰে, তেনেহ'লে আমাৰ সৌৰজগত এক সৃষ্টিৰ দ্বাৰা চিৰিজটো চাব পাৰে। বিগ বেঙৰ পৰা আৰম্ভ কৰি সৌৰজগত সৃষ্টি হোৱালৈ আমি ইতিমধ্যে জানিব পাৰিলোঁ। এতিয়া আমি চাম পৃথিৱীৰ বিষয়ে। পৃথিৱীয়ে কিয় জীৱৰ কাৰণে অনুকূল হৈ উঠিল, বাকীকেইটা কিয় নহ'ল, সেই কাৰণবোৰ এতিয়া আমি গম পাম। সৌৰজগত সৃষ্টি হোৱাৰ সময়ত সূৰ্যৰ আশে পাশে বহুত গ্ৰহই জন্ম লৈছিল, কিন্তু এই গ্ৰহবোৰৰ গোটেইবোৰৰ অস্তিত্ব বাচি নাথাকিল। ভিতৰ ফালে মানে আভ্যন্তৰীণ সৌৰজগতত গ্ৰহ থাকি গ'ল মাত্ৰ 4টা: শুক্ৰ, বুধ, মংগল আৰু পৃথিৱী। কিন্তু এই 4টা গ্ৰহৰ ভিতৰত পৃথিৱী জীৱৰ কাৰণে অনুকূল।
অনুকূল হোৱাৰ প্ৰথম কাৰণটো হ'ল পৃথিৱীৰ অৱস্থান। সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব একেবাৰে সঠিক, অৰ্থাৎ পৃথিৱীৰ অৰ্বিট গল্ডিলক জোনৰ একদম মাজত, য'ত বেছি ঠাণ্ডাও নহয় বেছি গৰমো নহয়। সেইকাৰণে পৃথিৱীত পানী তৰল অৱস্থাত থাকে। কিন্তু সেইটো সময়ত পৃথিৱী এনেকুৱা নহয়। সেই সময়ত পৃথিৱী খুব জোৰেৰে ঘূৰিছিল। 6 ঘণ্টাতে এদিন সম্পূৰ্ণ কৰিছিল। বৈজ্ঞানিকসকলৰ মতে পৃথিৱী 3 কোটি বছৰমান যথেষ্ট উষ্ণ অৱস্থাতে আছিল। কিন্তু সেই অৱস্থাত যদি এজন মানুহ ইয়াত অৱতৰণ কৰাই দিওঁ, এই সময়ত মানুহ সমতল নাপাওঁতে ওপৰতে ধোৱা হৈ উৰি যাব, কাৰণ চাৰিওফালে কেৱল লাভা আৰু লাভা। কিন্তু এই লাভাবোৰৰ মাজতো বিভিন্ন পদাৰ্থ ইফালে সিফালে সিঁচৰিত হৈ আছিল, আইৰণ, নিকেল আৰু বহুত কিবা কিবি। যি কি নহওক, লাহে লাহে মাধ্যাকৰ্ষণ বলে পৃথিৱীক সলনি কৰাত লাগিল। মাধ্যাকৰ্ষণৰ প্ৰভাৱত পাতল পদাৰ্থই পৰিৱেশত এটা আৱৰণ তৈয়াৰ কৰিলে আৰু ভাৰী পদাৰ্থবোৰ কেন্দ্ৰৰ ফালে গৈ গলিত লোহা আৰু নিকেলৰ এটা কোৰ তৈয়াৰ কৰিলে। মেৰিলেণ্ড ইউনিভাৰ্চিটিৰ এটা লেবৰেটৰীত অৰ্থাৎ পৰীক্ষাগাৰত পৃথিৱীৰ কোৰৰ স্কেল মডেল এটা বনাই ঘূৰাই চোৱা হৈছে যে ই কেনেকৈ আচৰণ কৰে। তেওঁলোকে পাইছে যে আচলতে ঘূৰ্ণনৰ বাবে পৃথিৱীৰ কোৰ অংশৰ পৰা এখন চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হয়, যিয়ে ধৰিত্ৰীৰ চাৰিওফালে এটা কৱচৰ নিৰ্মাণ কৰে। এই চুম্বকীয় ক্ষেত্ৰখন আমাৰ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুৰ পৰা মহাকাশলৈ বিয়পি আছে, যাক মেগনেটোস্ফিয়াৰ বুলি জনা যায়। আৰু এইটোৱে আমাৰ ধৰিত্ৰীক সূৰ্যৰ ছলাৰ উইণ্ডৰ পৰা ৰক্ষা কৰে। পৃথিৱীৰ অভিমুখে অহা সূৰ্যৰ বিকিৰিত আধানৰ কণিকাবোৰ মেগনেটোস্ফিয়াৰে বাধা প্ৰয়োগ কৰে, আৰু যি অলপ চলপ অংশ ক্ষেত্ৰখনৰ মাজেৰে পাৰ হৈ আহে সেইখিনি ই বেঁকা কৰি মেৰুৰ পিনে পঠিয়াই দিয়ে। ইয়াত এই কণিকাবোৰে বায়ুৰ লগত লগ লাগি আৰোৰাৰ সৃষ্টি কৰে, যাক আমি কওঁ নৰ্থাৰ্ণ আৰু চাউথাৰ্ণ লাইটছ। ইয়াৰ উপৰি ধৰিত্ৰীৰ চুম্বকীয় ক্ষেত্ৰই জীৱজগত জীয়াই ৰখাৰ বহুত ভূমিকা গ্ৰহণ কৰে। যেনে ইয়াৰ অবিহনে পৃথিৱীত আমি উশাহ নিশাহ লৈ থকা বায়ু নাথাকিলহেঁতেন। এই ক্ষেত্ৰখনৰ সহায়তে কম্পাছেৰে দিশ নিৰ্ণয় কৰি কলম্বাছে এদিন আমেৰিকা আৱিষ্কাৰ কৰিছিল। যদি পৃথিৱীৰ এই কৱচটো নাথাকিল হয় তেতিয়া কি হ'ল হয়, সেইটো আমি মংগল গ্ৰহৰ ফালে চালে গম পাওঁ। আমি এতিয়ালৈ যিমানখিনি জানিলোঁ তাৰ পৰা গম পায় যে পৃথিৱীৰ গঠন অতি চমকপ্ৰদ হোৱাৰ লগতে যথেষ্ট ভয়ানক প্ৰক্ৰিয়া। কিন্তু ধৰিত্ৰীৰ জন্মৰ পাছত ইয়াৰ সকলোতকৈ ভয়ানক ঘটনা এটা এতিয়াহে হ'বলৈ গৈ আছে। এটা ডাঙৰ সংঘৰ্ষ যিয়ে আকৌ পৃথিৱী গলাই তুলিব। 450 কোটি বছৰ আগত মংগল গ্ৰহৰ সমান এটা পিণ্ড প্ৰায় 40,000 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে পৃথিৱীত খুন্দা মাৰে। পিণ্ডটোৰ বেছিভাগ অংশ পৃথিৱীয়ে গিলি পেলালে, মানে নিজৰ মাজত সোমাই ল'লে, যদিও গলিত পদাৰ্থৰ সোঁত এটা মহাকাশত ছিটিকি পৰিল। ছিটিকি পৰা এই পদাৰ্থবোৰ মাধ্যাকৰ্ষণ বলে একলগ কৰি 1 বছৰমানৰ ভিতৰত এটা বৃহৎ বস্তু তৈয়াৰ কৰিলে, যিটো আজিও আমাৰ মূৰৰ ওপৰেৰে ঘূৰি আছে। 450 কোটি বছৰ ধৰি ই ধৰিত্ৰীৰ পৰিক্ৰমা কৰি আছে। আমাৰ চন্দ্ৰমা। জন্মৰ সময়ত চন্দ্ৰমা আজিৰ তুলনাত 15 গুণ ওচৰত আছিল। ইয়াৰ কাৰণে সাগৰত জোৱাৰ উঠে। চন্দ্ৰ ওচৰত থকাৰ সময়ত জোৱাৰবোৰ আৰু শক্তিশালী আছিল, কিন্তু লাহে লাহে ই দূৰত গুচি যোৱাৰ বাবে প্ৰকোপবোৰ কমি আহিল, আৰু লাহে লাহে পৃথিৱীৰ ঘূৰ্ণন গতিও কমি আহিল। চন্দ্ৰমাৰ দ্বিতীয় প্ৰভাৱটো হ'ল পৃথিৱীক স্থিৰ কৰি ৰখা। চন্দ্ৰমাৰ বাবে পৃথিৱী ইফালে সিফালে লৰচৰ নকৰাকৈ একেবাৰে সুস্থিৰ গতিত ঘূৰি থাকে, যাৰ বাবে আমি ভয়ংকৰ বাতাৱৰণৰ পৰা বাচি থাকিব পাৰোঁ।
অৰ্থাৎ চন্দ্ৰমাৰ পৰা পৃথিৱীয়ে পোৱা ডাঙৰ উপহাৰটো হ'ল সুস্থিৰ বতৰ। তাৰোপৰি চন্দ্ৰমাৰ বাবে পৃথিৱীৰ ৰোটেশনেল এক্সিছ মানে ঘূৰ্ণন অক্ষডাল অৰ্বিটৰ লগত 90 ডিগ্ৰী এংগলত নাথাকি প্ৰায় 23.5 ডিগ্ৰী কোণত হালি আছে। আৰু এই হেলনীয়া বা ইনক্লাইনেশ্যনটোৰ কাৰণে পৃথিৱীৰ ঋতু পৰিৱৰ্তন হয়, যাৰ বাবে আমি কোনোবাটো সময়ত খাবলৈ পাওঁ আমৰ চাটনি, কোনোবাটো সময়ত গুচাওঁ কমলাৰ বাকলি আৰু কোনোবাটো সময়ত আকৌ পচোৱাৰ ঘুগুনি। পৃথিৱী আচলতে শিল পানীৰে তৈয়াৰী মহাকাশত উৰি থকা এটা গোলাকাৰ বস্তু। আমি জনা সকলো গ্ৰহতকৈ ই বেলেগ, কাৰণ ইয়াৰ বুকুত জীৱজগত ভৰ্তি আছে। পৃথিৱী আমাৰ বাবে কেৱল ঘৰেই নহয়, ই যেন ব্ৰহ্মাণ্ডৰ সকলোতকৈ মনোমোহা এখন স্বৰ্গ। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ যে আমাৰ ভিডিঅ'বিলাক আপোনাৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। আৰু যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে এটা লাইক দিবলৈ নাপাহৰিব। আৰু আমাৰ নতুন ভিডিঅ'বিলাকৰ আপডেট পাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। পৃথিৱীত এতিয়া 333 মিলিয়ন কিউবিক মাইল পানী আছে। কিন্তু এই পানীবোৰ ক'ৰ পৰা আহে? ই এতিয়াও এক বিতৰ্কৰ বিষয়। পানীৰ উৎপত্তিৰ বিষয়ে ভিন্ন বৈজ্ঞানিকৰ মত। তাৰ ভিতৰত এটা হ'ল কমেট থিয়ৰী। কমেট থিয়ৰীৰ মতে আমাৰ সৌৰজগতৰ বাহিৰত থকা ধূমকেতুবোৰে এসময়ত পৃথিৱীলৈ পানী কঢ়িয়াই আনিছিল। যিহেতু সূৰ্যৰ তাপ সৌৰজগতৰ সীমান্তলৈ নাযায়, সেয়েহে তাত পানী বৰফ অৱস্থাত থাকিব পাৰে। আৰু এই ধূমকেতুবোৰে এসময়ত ভিতৰলৈ সোমাই আহি পৃথিৱীলৈ পানী কঢ়িয়াই আনে। কিন্তু এটা প্ৰশ্ন হয়তো আপোনাৰ মনলৈ আহিছে যে সঁচাই সেই ধূমকেতুবোৰত পানী আছিলনে? নিশ্চিত কৰাৰ বাবে বৈজ্ঞানিকসকলে জানুৱাৰী 2005 বৰ্ষত এখন স্পেচ ক্ৰাফ্ট মহাকাশলৈ প্ৰক্ষেপ কৰে। ইয়াৰ নাম ডিপ ইম্পেক্ট। ইয়াৰ দ্বাৰা 4 জুলাই 2005ত 27 কোটি মাইল দূৰত থকা ধূমকেতু টেম্পল 1ত 800 পাউণ্ড ওজনৰ কপাৰ ইম্পেক্টৰ এটা 23,000 মাইল পাৰ আৱাৰ বেগেৰে খুন্দা মাৰে। এই বিস্ফোৰণটো পৃথিৱীৰ সকলো টেলিস্কোপে লক্ষ্য কৰি আছে। ইয়াৰ পৰীক্ষণৰ দ্বাৰা পোৱা গ'ল যে ধূমকেতুত কিছু পৰিমাণে পানী থাকে। কিন্তু এষ্ট্ৰনমাৰসকলে যেতিয়া ৰেডিঅ' টেলিস্কোপেৰে তাত থকা পানীৰ উপাদান লক্ষ্য কৰিলে, তেতিয়া ইয়াৰ ফলাফলে আমাক উৎসাহিত নকৰিলে। কাৰণ ধূমকেতুত থকা পানী আৰু পৃথিৱীৰ মহাসাগৰৰ পানী সম্পূৰ্ণ বেলেগ পোৱা গ'ল। ইয়াৰ পিছতো তেওঁলোকে আৰু দুটামান কমেটত থকা পানীৰ উপাদান পৰীক্ষা কৰিছিল, কিন্তু ৰিজাল্ট একেই। তথাপি কমেট থিয়ৰী সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাই, গৱেষণা এতিয়াও চলি আছে। অন্য কিছুমান বৈজ্ঞানিকৰ মতে আকৌ কমেটৰ দ্বাৰা নহয়, মিটিঅৰইডছৰ দ্বাৰা হয়তো পৃথিৱীত পানী আহিছে। 18 জানুৱাৰী চন 2000 ৱেষ্টাৰ্ণ কানাডাৰ ঠাই এডোখৰত অলপ ডাঙৰ চাইজৰ কিছুমান মিটিঅৰ পৃথিৱীত পৰে। বৈজ্ঞানিকসকলে এই মিটিঅৰ্ছবোৰ সংগ্ৰহ কৰি লেবলৈ লৈ আহে। ইয়াৰ পৰীক্ষণৰ পিছত তেওঁলোকে পালে যে আচলতে মিটিঅৰ্ছবোৰত তাৰ ভৰত 20% পানী থাকে। And so about 20% of this meteorite by weight is water. That's a huge amount. আৰু যেতিয়া মাটিত পৰা ঠাই আৰু কোন সাপেক্ষে এষ্ট্ৰনমাৰসকলে ইয়াৰ অৰ্বিট ট্ৰেছ কৰি চালে, তেতিয়া দেখা গ'ল যে এই মিটিঅৰ্ছবোৰ এষ্ট্ৰইড বেল্টৰ বাহিৰৰ অংশৰ পৰা আহি পৃথিৱীত পৰিছে। ইয়াৰ পৰা বৈজ্ঞানিকসকলে ধাৰণা কৰে
যে হয়তো অতীতত বৃহস্পতিৰ মাধ্যাকৰ্ষণৰ প্ৰভাৱত এই মিটিঅৰাইটছবোৰ ডিষ্টাৰ্ব হৈ ভিতৰলৈ সোমাই আহিছিল আৰু কোটি কোটি বছৰ এই মিটিঅৰাইটছবোৰৰ বৰ্ষণৰ ফলতে পৃথিৱী পানীৰে ভৰি পৰে। অৰ্থাৎ পৃথিৱী কিছু ঠাণ্ডা হোৱাৰ পিছতো পানী আহিবলৈ 10 কোটি বছৰ লাগিছিল। কিন্তু অলপতে পোৱা সাক্ষ্য এটাই দেখুৱাইছে যে 440 কোটি বছৰ আগতো পৃথিৱীত পানী আছিল। ইয়াৰ প্ৰমাণ পোৱা গৈছে এজন ভূবিজ্ঞানী ষ্টিভেন মইজিছৰ এটা পৰীক্ষাৰ পৰা। তেওঁ পৃথিৱীৰ সকলোতকৈ পুৰণি শিলৰ টুকুৰা কিছুমান গুৰি কৰি আয়ন মাইক্ৰস্কোপৰ দ্বাৰা তাত থকা জাৰ্কনছৰ ক্ৰিষ্টেলৰ উপাদান লক্ষ্য কৰিলে। তেতিয়া তেওঁ দেখিলে যে এই ক্ৰিষ্টেলবোৰৰ গঠন যথেষ্ট পানীৰ উপস্থিতিত হৈছে। মানে এই ক্ৰিষ্টেলবোৰ সৃষ্টিৰ সময়ত তাত বহুত পানী আছিল। অৰ্থাৎ উৎপত্তিৰ পাছতে পৃথিৱী পানীৰে ভৰি পৰিছে। এনেদৰে বৈজ্ঞানিক বিশেষে পানীৰ উৎপত্তিৰ মত বেলেগ বেলেগ। তথাপি এই তিনিটা থিয়ৰীৰ কোনটো থিয়ৰী আপোনাৰ গ্ৰহণযোগ্য যেন লাগে কমেণ্টত জনাবচোন। যি ঘটনাৰ দ্বাৰাই নহওক প্ৰায় 400 কোটি বছৰ আগতে আমাৰ পৃথিৱী পানীৰে ভৰি পৰিছে। চাৰিশ কোটি বছৰ আগত আমাৰ গ্ৰহৰ লগত আছিল এটা চন্দ্ৰমা, পৃষ্ঠভাগত আছিল মহাসাগৰ। কিন্তু এইবোৰ আজি আমি দেখাৰ দৰে নহয়। সেই সময়ত প্ৰায় গোটেই পৃথিৱীখনেই পানীৰে ভৰি আছিল। আৰু এই পানীবোৰ আজিৰ দৰে নহয়, তাত এবিধ পদাৰ্থ মিহলি হৈ আছিল। সেইটো হ'ল আইৰণ, যাৰ বাবে হয়তো সাগৰৰ ৰং সেউজীয়া দেখা গৈছে। তাৰোপৰি বায়ুমণ্ডল আছিল যথেষ্ট ডাঠ। তথাপি যদি আমি মানুহৰ উপস্থিতি ইয়াত পৰীক্ষা কৰি চাওঁ, অক্সিজেনৰ অবিহনে মানুহজনৰ কেইমিনিটমানৰ ভিতৰতে মৃত্যু হ'ব। আমি গম পালোঁ যে উৎপত্তিৰ 50 কোটি বছৰ পাছত পৃথিৱীৰ ভয়ংকৰ পৰিস্থিতি কমি আহি মাটি ঠাণ্ডা হৈ পৰিল, যাৰ বাবে পৃথিৱী তৰল পানীৰে ভৰি পৰিল। কিন্তু এতিয়াও তাত এটা অমূল্য উপাদান নাই, অক্সিজেন, যাৰ অবিহনে জীৱৰ জীৱন অসম্ভৱ। কিন্তু 380 কোটি বছৰ আগত পৃথিৱীৰ পূৰ্বৰ মহাসাগৰৰ তলিত এটা নতুন ক্ৰান্তিৰ আৰম্ভ হৈছে। পানীত মিহলি হৈ পৰা অৰ্গেনিক কম্পাউণ্ড মানে জৈৱ যৌগত আকাশীয় বিদ্যুতে যেতিয়া সঠিক সময়ত প্ৰভাৱিত কৰিলে, তেতিয়া তাত এক অদ্ভুত সংযোগৰ সৃষ্টি হ'ল। বৈদ্যুতিক প্ৰভাৱৰ দ্বাৰা এই ৰাসায়নিক অণুবোৰ বিশেষ অনুক্ৰমত একলগ হ'বলৈ ধৰিলে, যাৰ বাবে উৎপত্তি হ'ল এক আনুবংশিক দ্ৰব্য DNA, আৰু তাৰ পৰা জিন, যে উৎপন্ন কৰিলে পৃথিৱীৰ প্ৰথম কোষ, যাৰ পৰা এদিন বিকশিত হ'ব জটিল আৰু অধিক জটিল আৰু বৃহতৰ পৰা বৃহত্তম। আমি ভাবোঁ এই দুনিয়াখন মানুহে চলাই আছে, কিন্তু আমি পৃথিৱীত বহু দেৰিকৈ আহিছোঁ। জন্তুবোৰৰ বহুত আগতো পৃথিৱীত সূক্ষ্ম জীৱ আছে। আপুনি জানি আচৰিত হ'ব যে আচলতে আমাৰ সকলোৰে দেহত ইমান বেক্টেৰিয়া আছে যিমান নেকি গোটেই বিশ্বত মানুহ। তিনিশ 50 কোটি বছৰ আগত এই এককোষী জীৱবোৰে এক আচৰিত কাম কৰিলে যে সিহঁতে নিজৰ মাজতে বিভাজন কৰিবলৈ আৰম্ভ কৰিলে। আৰু একেলগ হৈ থকাৰ সময়ত যেনেকুৱা আছিল
ঠিক তেনেকুৱা দুটা বেলেগ বেলেগ কোষ হৈ পৰিল। পৃথিৱীৰ প্ৰথম জীৱিত বস্তু, প্ৰতিটো মানুহ, প্ৰতিটো জন্তু, প্ৰতিটো চৰাই, প্ৰতিডাল গছৰ লগতে সম্পূৰ্ণ জীৱজগতে এই এককোষী প্ৰাণীটোৰ অসাধাৰণ বিকাশৰ সৈতে এটা সম্বন্ধ বিচাৰি পাব। 380 কোটি বছৰ আগতে বিভাজিত হোৱা কোষটোৰ জিনে ৰাসায়নিক সংকেতৰ মাধ্যমেৰে সন্দেশ প্ৰেৰণ কৰিছিল। জিনে প্ৰতিটো কোষক সঠিক সময়ত বিভাজিত হ'বলৈ সংকেত দিয়ে আৰু জীয়াই ৰখাৰ ভূমিকা বহন কৰে। প্ৰথম কোষ বিভাজনৰ পাছতো কোটি কোটি বছৰলৈ পৃথিৱী আছিল এককোষী প্ৰাণীৰ ঘৰ। কিন্তু এটা অনিয়মিত দুৰ্ঘটনাই আকৌ সকলো সলনি কৰিলে। দুটা কোষ একলগ হ'ল, সিহঁতৰ জিন সংযোজন হ'ল আৰু পুনৰ বিভাজন হ'ল। সেইবাবে নতুনকৈ সৃষ্টি হোৱা কোষটোত দুটাৰ জিন সোমাই পৰিল। এই ঘটনাটোক আমি প্ৰজনন বুলি কওঁ। প্ৰজননে কোষবোৰৰ মাজত ক্ৰমাগত বিকাশৰ সূচনা কৰে, যাৰ বাবে বহু লাখ বছৰ পাছত এই ক্ষুদ্ৰ জীৱবোৰৰ বিভিন্ন প্ৰজাতিৰ সৃষ্টি হ'ল। তাৰ পৰাই সৃষ্টি হ'ল বেলেগ বেলেগ জাতৰ এককোষী জীৱ। আমি দেখিলোঁ যে আজি যিমান শক্তি আছে সকলো বিগ বেঙৰ পৰা উৎপত্তি হোৱা। প্ৰতিটো জীৱই জীয়াই থাকিবলৈ নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন। জীৱই যিমানে বেছি শক্তি ব্যৱহাৰ কৰে সিমানেই জটিল হৈ পৰে। আৰু এই সকলো শক্তি পাইছোঁ আমি সূৰ্যৰ পৰা। $250 কোটি বছৰ আগত কিছুমান বিশেষ বেক্টেৰিয়াই অনুভৱ কৰিলে যে জীয়াই থাকিবৰ বাবে শক্তিবোৰ কেনেদৰে ব্যৱহাৰ কৰিব পাৰি। যাৰ ফলস্বৰূপে কিছুমান নীলা সেউজীয়া বেক্টেৰিয়াই সূৰ্যৰ পোহৰৰ উপস্থিতিত খাদ্য প্ৰস্তুত কৰি জীয়াই থাকিবলৈ আৰম্ভ কৰিলে। সাগৰৰ তলিক সেউজীয়া কৰি এই বেক্টেৰিয়াবোৰে জীৱ জীয়াই থকাৰ এটা অমূল্য দ্ৰব্য প্ৰস্তুত কৰাত লাগি গ'ল। এই প্ৰক্ৰিয়াৰ দ্বাৰাই ইহঁতে জগতৰ সকলোতকৈ মূল্যৱান অৱশেষ তৈয়াৰ কৰে। এইটো হ'ল অক্সিজেন। সোনকালে এই অক্সিজেনে আমাৰ বায়ুমণ্ডল ভৰাই পেলাব। কিন্তু তাৰ আগতে ই এটা দৰকাৰী কাম কৰিব লাগিব। পানীত মিহলি হৈ থকা এটা ইম্পিউৰিটি গুচাব লাগিব। কাৰণ মহাসাগৰৰ পানী এতিয়াও যথেষ্ট আইৰনেৰে ভৰি আছে, যাৰ বাবে বেক্টেৰিয়াবোৰে তৈয়াৰ কৰা অক্সিজেন আইৰণৰ লগত ৰিয়েক্ট অৰ্থাৎ প্ৰতিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিলে। অক্সিজেনবোৰ আইৰণৰ সংস্পৰ্শলৈ আহি প্ৰতিক্ৰিয়াৰ দ্বাৰা আইৰণ অক্সাইডলৈ ৰূপান্তৰ হৈ ইয়াৰ অৰ্ধক্ষেপ মামৰ হিচাপে সাগৰৰ তলিত জমা কৰিবলৈ ধৰিলে। এনেদৰে পানীত থকা আইৰণবোৰে কোটি কোটি বছৰলৈ অক্সিজেনৰ লগত লগ লাগি ইয়াৰ অৰ্ধক্ষেপ মামৰ হিচাপে সাগৰৰ তলিত জমা কৰিলে, যাৰ দ্বাৰা লাহে লাহে এইবোৰ শিললৈ ৰূপান্তৰ হ'ল। এটা অনুমান কৰা হিচাপে এই শিলবোৰে বৰ্তমান পৃথিৱীৰ বায়ুমণ্ডলত থকা অক্সিজেনৰ তুলনাত 20 গুণ বেছি অক্সিজেন অৱৰোধ কৰি ৰাখিছে। আৰু ই তৈয়াৰ হওঁতে বহুত দীঘলীয়া সময় লৈছে। কোটি কোটি বছৰ পিছত যেতিয়া এই শিলবোৰৰ পৰা পানী শুকাই গ'ল, তেতিয়া ওলাই আহিল লোহাৰ বিশাল ভাণ্ডাৰ, যাৰ বাবে আজি প্ৰায়বোৰ বস্তুৱেই লোহাৰে তৈয়াৰী। মামৰ লগাবলৈ যেতিয়া মহাসাগৰৰ পানীত লোহা বাকী নাথাকিল, তেতিয়া বেক্টেৰিয়াবোৰে প্ৰস্তুত কৰা অক্সিজেন বায়ুমণ্ডললৈ যাবলৈ আৰম্ভ কৰিলে। ইয়াৰ লগে লগে আমাৰ পৃথিৱী বাকীবোৰ গ্ৰহতকৈ পৃথক হৈ পৰিল। আকাশখন ৰেডিছ ব্ৰাউন ৰঙৰ পৰা নীলা হ'বলৈ আৰম্ভ কৰিলে আৰু মহাসাগৰৰ পানীও নীলা হৈ পৰিল। জীৱৰ জীৱন ধাৰণ অলপ বেলেগ হ'ল। প্ৰথমবাৰৰ বাবে কিছুমান বেক্টেৰিয়াই অক্সিজেনৰ সহায়ত জীয়াই থাকিবলৈ শিকিলে। মানে আমি যি উশাহ নিশাহ লওঁ ইয়াৰ ইতিহাস 250 কোটি বছৰ পুৰণি। কিন্তু এই সময়ত পৃথিৱী মানুহৰ বাবে অনুকূল হ'বনে? ধৰিত্ৰীৰ এই অৱস্থাত মানুহৰ জীৱন সম্ভৱ।